নমস্কাৰ। আগন্তুক বিধানসভা নিৰ্বাচনৰ ডেট ২৭, ১ আৰু ৬ নিৰ্ধাৰণ কৰা হৈছে। আমি সকলোৱে জানো আগন্তুক নিৰ্বাচন আমাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। আমাৰ সমাজৰ উন্নয়নৰ বাবে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ উন্নতিৰ বাবে আমি সকলোৱে মিলি পেলাই এটা প্ৰণ লওঁ যে আমি নটাত ভোট প্ৰদান নকৰোঁ। আমি এজন যোগ্য প্ৰাৰ্থীক ভোট প্ৰদান কৰিম। যিহেতু আমি চাই আহি আছোঁ ইমান দিনে আমাৰ সমাজ, আমাৰ সমষ্টি কিমান উন্নতি হৈছে। এই উন্নতিৰ ফালে চাই পেলাই আমি সকলোৱে মিলি এটা প্ৰণ লওঁ আজি, কাৰণ আমাৰ হাতত সময় আৰু নাই। আগন্তুক ২৭, ১ আৰু ৬ তাৰিখ ইলেকশ্যন, আৰু এই ইলেকশ্যনৰ ওপৰতে আমাৰ গোটেই ভৱিষ্যত প্ৰজন্মৰ গোটেই ভৱিষ্যতটো আমাৰ নিৰ্ভৰ কৰি আছে। সেয়া আশা ৰাখিছোঁ এজন যোগ্য আৰু প্ৰকৃত নাগৰিক হিচাপে আমাৰ ভাৰতবৰ্ষৰ আমি এই প্ৰণ লওঁ সকলোৱে একেলগে যে আমি নটাত ভোট নিদিম। আমি সকলোৱে মিলি এজন যোগ্য প্ৰাৰ্থী বিচাৰি উলিয়াওঁ আৰু তেওঁকেই ভোট দি জয়যুক্ত কৰোঁ, যাতে তেওঁ আমাৰ ভৱিষ্যত প্ৰজন্মৰ আৰু ভৱিষ্যত জীৱনৰ সুৰক্ষাৰ বাবে সুৰক্ষা দিব পাৰে, প্ৰদান কৰিব পাৰে। এয়া মোৰ অনুৰোধ সকলোলৈ যে আপোনালোকে নটাত ভোট নিদিব, আপোনালোকে এজন যোগ্য প্ৰাৰ্থীক ভোট দিয়ক আৰু সকলোৱে ওলাই আহক দলে বলে, গোটেই পৰিয়াল লৈ সকলোৱে একেলগে ভোটদান কৰক।